গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি তোমালোকৰ বাবে যোগদাইছোঁ অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত ৰচনা। মই ৰচনাটো পাঠ কৰি দিছোঁ। অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি। প্ৰকৃতিৰ পৰা আহৰণ কৰা মানুহৰ ব্যৱহাৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদসমূহক প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হয়। সেইবোৰ হ'ল বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ আৰু কৃষি সম্পদ। অসম ভাৰতৰ ভিতৰতে প্ৰাকৃতিক সম্পদত সমৃদ্ধ এখন ৰাজ্য। অসমত প্ৰায়বোৰ প্ৰাকৃতিক সম্পদেই পোৱা যায়। তলত সেইবোৰ আলোচনা কৰা হ'ল। বনজ সম্পদ। অসম বনজ সম্পদত চহকী এখন ৰাজ্য। অসমৰ হাবি বন অনেক ৰকমৰ মূল্যৱান গছ, গুল্ম, লতা আৰু তৃণৰে ভৰি আছে। এইবোৰত শাল, চেগুন, নাহৰ, শলখ, আজাৰ, গমাৰি, তিতাচপা আদি সুকাঠীৰ গছ পোৱা যায়। অসমৰ মাটিত প্ৰচুৰ পৰিমাণে শিমলু, বাঁহ, বেত, খেৰ আদি গজে। এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই অসমত প্লাইউড, কাঠফলা কল, জুইশলা কাৰখানা আদি গঢ়ি উঠিছে। অসমৰ হাবি বন অনেক প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটিৰ বাসভূমি। ইয়াত বাঘ, ভালুক, হাতী, হৰিণ, এশিঙীয়া গড়, বনৰীয়া মহ, বনৰীয়া ঘোঁৰা, অনেক প্ৰজাতিৰ বান্দৰ আদি পোৱা যায়। ইয়াৰ বনত ময়ূৰ, ডৰিক, ধনেশ, দেওহাঁহ, বনহাঁহ, হাড়গিলা, শৰালী, অনেক প্ৰজাতিৰ ভাটৌ আৰু শালিকা, কপৌ, হাইঠা, মইনা, বালিমাহী, হেটুলুকা, বৰটোকোলা আদি চৰাই পোৱা যায়। এইবোৰে অসমৰ পৰ্যটন বিভাগক সমৃদ্ধ কৰিছে। খনিজ সম্পদ। অসম খনিজ সম্পদতো চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল, চূণশিল আৰু বিভিন্ন প্ৰকাৰৰ মাটি আৰু শিল পোৱা যায়। বোকাজান, উমৰাংচু, কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱাত খাৰুৱা তেল পোৱা যায়। কয়লা পোৱা যায় লিডু, মাৰ্ঘেৰিটা, টিপং আৰু বৰগোলাইত। গোৱালপাৰা আৰু ধুবুৰীত লোৰ সন্ধান পোৱা গৈছে। বৰ্তমান অসমত ৰেয়াৰ আৰ্থ এলিমেণ্টৰো সন্ধান পোৱা গৈছে। অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ গঢ়ি উঠিছে। অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে। চূণশিলৰ পৰা চিমেণ্ট, চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। জলজ সম্পদ। অসমৰ প্ৰধান দুখন নৈ বৰাক, ব্ৰহ্মপুত্ৰ আৰু এইবোৰৰ উপনৈসমূহে অসমৰ জলজ সম্পদক সমৃদ্ধ কৰিছে। ইয়াৰ নৈ উপনৈসমূহত প্ৰচুৰ পৰিমাণৰ মাছ, কাছ, শিহু আদি পোৱা যায়। অসমৰ নৈবোৰ খৰস্ৰোতা আৰু বছৰৰ সকলো সময়তে পানী থাকে বাবে এইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে বৰ উপযোগী। অসমৰ নৈবোৰত নাও, জাহাজ চলাব পৰা হয় আৰু এইবোৰে জল পৰিবহণ ব্যৱস্থাৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ নৈ, বিল, জলাশয়বোৰ বিভিন্ন বন্যপ্ৰাণী, চৰাই-চিৰিকটিৰ বাসস্থান। কৃষি সম্পদ। অসমৰ মাটি সাৰুৱা। বতৰ আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বছৰৰ ভিন্ন সময়ত ভিন্ন শস্যৰ খেতি কৰা হয়। ধান অসমৰ প্ৰধান খেতি। মাটিমাহ, সৰিয়হ, মৰাপাট, কুঁহিয়াৰ আৰু ৰঙালাও, তামোল, বিভিন্ন ফল আদিও অসমত প্ৰচুৰ পৰিমাণে উৎপাদন হয়। আন্তৰ্জাতিক বজাৰত অসমৰ কাজি নেমু, আহু আৰু বাওধানৰ চাউলৰ সুকীয়া পৰিচয় আছে। অসমত এৰী, মুগা আৰু পাট পলুৰ খেতিও কৰা হয়। আন্তৰ্জাতিক বজাৰত অসমৰ মুগা, পাট আৰু এৰীয়া কাপোৰৰ বিপুল চাহিদা আছে। সামৰণি। অসমত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ আছে যদিও সেই আটাইবোৰ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। ভৱিষ্যতে সেইবোৰ উদ্ধাৰ কৰি যথাযথ ব্যৱহাৰ কৰিব পাৰিলে অসমৰ অৰ্থনৈতিক অৱস্থা বহুদূৰ আগুৱাই যাব। প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰাৰ লগতে এইবোৰ সংৰক্ষণৰ ব্যৱস্থাও কৰিব লাগিব। তাৰ বাবে চৰকাৰ আৰু স্থানীয় জনসাধাৰণে সমানে দায়িত্বশীল হ'ব লাগিব। তেতিয়াহে ৰাজ্যখনৰ উন্নয়নৰ দীৰ্ঘায়ু হ'ব।